নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ মাজলে পুনৰ এটি ভ্লগ ভিডিঅ'লৈ মই উপস্থিত হলোহি আসলতে 2 বছৰ হ'ব আৰু হোৱা নাই 2 বছৰ আগতে আমি কলেজৰ পৰা আমাৰ ডিপাৰ্টমেন্টৰ পৰা এক্সকাৰশন ট্ৰিপলৈ গৈছিলো দিল্লী টু ৰাজস্থান গতিকে তাত তেতিয়াতো এনেকুৱা ভাব নাছিলে যে মানে ভ্লগ বনাম গতিকে কিছুমান সৰু সৰু ভিডিঅ' ক্লিপ তাত মই যিবিলাক তুলাই আনিছিলো সেইবিলাক আজি ভ্লগ আকাৰে আপোনালোকৰ মাজলৈ লৈ আহিছো তো বলক ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্ষ্ট দিনা আমি দিল্লী পাই পেলাই এয়া ইণ্ডিয়া গেট চাবলৈ গৈছিলোঁ ইভিনিং গতিকে ফাৰ্ষ্ট তাৰে ভিডিঅ'টো দি দিলোঁ আৰু এয়া ছেকেণ্ড দিনা 5টামান বজাত ইভিনিঙত আমি জয়পুৰ পাই গ'লোঁ আৰু এয়া জয়পুৰত এইটো যন্তৰ মন্তৰত মই সেলফি কৰি পেলাই ভিডিঅ' বনাই আছিলোঁ वर्ल्ड बिगेस्ट संदल है वर्ल्ड्स बिगेस्ट संदल गिनीज बुक में नाम है गिनीज बुक में नाम आप डाल के देख सकते हैं गूगल पर पाहे तो डांगार हेन बोली अनुमान किंतु करबा नोरे हमें इन्ने गुत्ते तो हाथ उठा क्या पहले वहाँ पे उठकर देखा जाता था वो वेदर फोरकास्टिंग के लिए वेदर को देखने के लिए वेदर भविष्य कैसा है कैसा रहेगा इस साल वेदर राजा महाराजा उठ के देखते थे এয়া হৈছে হাৱা মহল স্পেচিয়েলি ৰাণীৰ কাৰণে বনোৱা হাৱা মহল দি ভিউ অফ হাৱা মহল মানসী এইটো হৈছে মানসী এইটো হৈছে ৰিংকু সেলফি উঠি আছে সেইপিনে আছে জানমণিহঁত ৰিংকুই সেলফি উঠি আছে একেবাৰে এক্ট্ৰেছৰ দৰে হয় আৰু এবাৰ তুমি মোক প্লিজ কেমেৰাটো মোক ধৰা এইটো হৈছে ভাগ্যশ্ৰী আমাৰ কেমেৰামেন এইটো হৈছে হাৱা মহল আৰু ইয়াত 953 খন উইন্ডো আছে সৰু সৰু চাব পাৰে আপোনালোকে কেমেৰামেনক মই দেখাবলৈ গৈছো এই টিকলা এইবিলাকত ৰাণী মহাৰাণী বিলাকে আগতে বজাৰখন চাইছিল ইয়াৰে পিছপিনে ইয়াৰ ফ্ৰণ্টত আছে হাৱা মহলৰ তাৰ পিছত জয়পুৰ বাজাৰ আছে ইয়াৰে পিছপিনে আৰু কেমেৰা পাৰ্চন এইখন আছে হাৱা মহল মই কেমেৰাক দেখাব বিচাৰিছো এইটো চিৰি নামি যাব পাৰি আৰু এইটো হৈছে তলৰ ভিউটো মই দেখাবলৈ বিচাৰিছো এয়া হৈছে তলৰ ভিউ ইয়াৰ পৰা আপুনি সকলো দেখিবলৈ পাব আপুনি এয়া হৈছে ৰাম কৌশিক হেল্ল' এয়া মেম আৰু এয়া হৈছে হাৱা মহলৰ ফ্ৰণ্ট ছাইডৰ বাজাৰখন আৰু আগপিনে এইখন হৈছে আৰাৱলী আৰু হাৱা মহলৰ পিছত এয়া হৈছে আমিৰ ফৰ্ট খুবেই ধুনীয়া আমিৰ ফৰ্ট তলৰ পৰা চাবলৈ আৰু ধুনীয়া তাৰ পিছত এয়া হৈছে শীশ মহল অৰ্থাৎ গ্লাছেৰে বনোৱা কিবা আইনাৰ মহল এইটো ৰাণীৰ বাবে বনাইছিল নেকি এনেকুৱা বহুত ধুনীয়া এইটো তাৰ পিছত এয়া হৈছে জল মহল পানীৰ মাজত থকা মহল তাৰ আগত আমি ৰাজস্থানী ড্ৰেছ পিন্ধি আৰু এইজনী মই ঘূৰি ঘূৰি জয়পুৰৰ জাৰ্ণিটো শেষ কৰিলোঁ সেমি ডেজাৰ্টবোৰ চাই আৰু ৰাস্তাত উটবোৰ চাই আহি পালোঁ এয়া বিকানেৰ তো এইখন হৈছে ইণ্ডিয়াজ নাম্বাৰ 1 নেশ্যনেল কেমেল ৰিচাৰ্চ চেণ্টাৰ
এইকেইটা ফিমেল কেমেল হয় বহুত কেইটা ইয়াতে কেমেল আছে মেল ফিমেল সবকে ভাগ ভাগ কৰি ৰখা হয় আৰু আমাক গাইডে জনোৱা মতে ইহঁতৰ হেনো মিষ্টাৰ এণ্ড মিছ বিকানেৰ কম্পিটিশ্যনো হয় অৰ্থাৎ ফেশ্বন শ্ব' ভালেই ন জন্তুৰো একেবাৰে ফেশ্বন শ্ব' পাতি দিছে পিছত এয়া হৈছে জুনাগড় ফৰ্ট আৰু কেইটামান আছিলে মই ভিডিঅ' নবনালোঁ গতিকে সেইবিলাক ভিডিঅ' নাই তাৰপিছত বিকানেৰক বাই বাই কৰি পেলাই এইবাৰ আমি গৈ আছোঁ যোধপুৰলৈ আৰু এয়া যোধপুৰৰ মেহেল পাই গ'লোঁ এই ফৰেনাৰ আংকুল আণ্টিকেইটা যে দেখিছে তেওঁলোকৰ লগত আমি এতিয়া নাচিম অকণমান পিছত দেখিব যোধপুৰত বনোৱা এটা টিকটকো মই ইয়াত এড কৰি দিছোঁ এয়া হৈছে ৰাওযোধা ডেজাৰ্ট ৰক খুবেই ধুনীয়া প্লেচটো আৰু ইমান শান্তিপূৰ্ণ ঠাই ইয়াত গৈ খুবেই ভাল লাগিছিল You did sometimes, seeing eyes of mine. Love, 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 I wanna be strong, strong. We're doing wrong, 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 but I'll try to fix it. Love, 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 I wanna be strong, strong. We're doing আৰু এই যে হোৱাইট কালাৰৰ মন্দিৰ টাইপ বনোৱা ঘৰটো ইয়াতে ৰজা মহাৰজাসকলক ইয়াত কবৰ দিয়া হৈছিল হেনো তাৰপিছত এয়া হৈছে উমেদ ভৱন আনফৰ্চুনেটলি মোৰ লগত উমেদ ভৱনৰ ভিতৰৰ ভিডিঅ'টো নাই এয়া হৈছে উমেদ ভৱনত এন্ট্ৰি কৰা ঠাইডোখৰ লোকেশ্যনটো চাওকচোন এবাৰ কিমান ধুনীয়া প্ৰিয়ংকা চোপ্ৰাৰো এই উমেদ ভৱনতে বিয়াখন পতা হৈছিল বিয়া দেখিব নেপালেও উমেদ ভৱনটো দেখিলোঁ য'ত বিয়া পাতিছিল আৰু এইটো মই এইবাৰ ৰাজস্থানক বাই বাই কৰি পেলাই আমি পুনৰ দিল্লীলৈ আহিলোঁ এয়া হৈছে চেণ্ট্ৰেল লোকেশ্যন দিল্লীৰ আৰু এয়া হৈছে লোটাছ টেম্পল ধুনীয়া লোকেশ্যন চাৰিওদিশে আৰু এইটো মই
তাৰপিছত এয়া হৈছে দিল্লীৰ মেট্ৰ' ৰেলৱে ষ্টেচন। বহুত ভাল লাগিল মেট্ৰ' ট্ৰেইনত উঠি পেলাই। Loved by you. গৰক নাই ন ইচ্ছা নাই যাবা ইমানেই এনজয় হৈছিল যে এয়া আমাৰ দিল্লী ষ্টেচনত ৰিটাৰ্ণ হোৱাৰ পথত সকলোৰে এনেকুৱা অৱস্থা হ'ল। ৰিটাৰ্ণ হোৱাৰ টাইমত এটি অসমীয়া বিহুৱা দলত লগ পাই পেলাই এনেদৰে ট্ৰেইনতে বিহু আৰম্ভ হৈ গ'ল আমাৰ। আৰু এনেদৰেই হাঁহি ফূৰ্তি কৰি ৰং ধেমালিৰে আমাৰ এক্সকাৰ্ছন ট্ৰিপটো আমি এনজয় কৰি আহিলোঁ। আৰু এইটো মোৰ আটাইতকৈ ভাল লগা ৰাজস্থানৰ মুহূৰ্ত। মানুহজনে ইমান ধুনীয়াকৈ বজাইছে, এইটো কিবা কয় নাজানো, কিন্তু খুবেই ভাল লাগিছিল সেইখিনি টাইমত। আমি চব একেবাৰে ৰাজস্থানত মানে মতলীয়া হৈ গৈছিলোঁ তেওঁৰ এই ধুনীয়া বাদ্যটোৰ শব্দত। আপোনালোকে নিজেই শুনক, ইমান ধুনীয়াকৈ বজাইছে আৰু সকলো পিনে যোধপুৰৰ লোকেশ্যনটো ইমান ভাল লাগিছিলে। তো এয়াই আছিল মোৰ এক্সকাৰ্ছনৰ অতিকৈ ভাল লগা কেইটামান মুহূৰ্ত আপোনালোকৰ মাজত যিকেইটা মই শ্বেয়াৰ কৰিলোঁ। তো এনেদৰে আমি নাচি বাগি হাঁহি ফূৰ্তি ৰং ধেমালিৰে আমি আমাৰ ট্ৰিপটো এনজয় কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, আমাৰ ট্ৰিপটো মোৰ ফ্ৰেণ্ডবিলাক ভাল লাগিছে, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টোক মৰম দিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো কেনে পালে মোক কমেণ্ট বক্সত নিশ্চয় জনাব। তেনেহ'লে আজিলৈ এইখিনি, বাই বাই, টেক কেয়াৰ।